এইফালে আৰু ফুল আছে আৰু এটা ফুল আছে ইমান ধুনীয়া আৰু এইফালে আৰু ফুলিব ফুল পুৱাৰ ভাগৰ দৃশ্য আম্মাই ৰাতিপুৱাতে কিচেন গাৰ্ডেনৰ পৰা তুলি লৈ অহা এইখিনি বেঙেনা আৰু এটা তামোল চাগে পৰি আছিলে গছৰ তলত ইফালে ৰাতিপুৱাৰ আহাৰ আজি পৰঠা আৰু চাহ বাটাৰৰ সৈতে সানি খাই দিম কোনে কোনে ভাল পায় পৰঠা জনাব আৰু ইফালে পাকঘৰত কিন্তু ঈদৰ পিছত চেৱৈৰ পেকেটৰ ভিৰ হৈছে আৰু এইখিনি পেকেট এতিয়া সামৰি থ'ব লাগিব ধুনীয়াকৈ অৰ্গেনাইজ কৰি বিভিন্ন প্ৰজাতিৰ আচলতে আম্মায়ো বজাৰ কৰা লগতে হাজবেণ্ড ফুৰিব আহিছিলে ইয়ালৈ তেতিয়াও তেখেতেও লৈ আহিছিলে এতিয়া মাজে মাজে বনাই খাই থাকিব লাগিব আৰু মোৰ ল'ৰাৰ ব্ৰেকফাষ্টৰ কাৰণে মই কিচেনলৈ আহিছোঁ মূলতঃ কিন্তু তাক লৈ আহিলে আচলতে ব্যস্ত বেলেগ কামত হৈ যোৱা যায় কাৰণ সি বহুত বস্তু এক্সপ্ল'ৰ কৰিব বিচাৰে তাৰ বাবে সকলোবোৰ বস্তু নতুন আৰু প্ৰত্যেকটো বস্তু তাৰ চাই থাকিব মন যায় এতিয়া সেয়ে তাক দাঙি পেলাই একচুৱেলি তাৰ কাৰণে মই আমণ্ড আৰু কাজু নমাব বিচাৰিছিলোঁ আৰু খেজুৰ সেয়া তিয়াই থৈ পেলাই মই পেষ্ট কৰি তাক ব্ৰেকফাষ্টৰ লগত দিম বুলি ভাবিছোঁ কিন্তু তাক এতিয়া চেল্ফ খুলি সেই টেমা নমাব লাগে উঠাব লাগে এতিয়া উপায় নাপায় তাক ফিডিং চেয়াৰত বহুৱাই লৈ এনেদৰে ব্যস্ত ৰাখিছোঁ নহ'লে মোৰ ভাগৰ লাগিয়ে গৈছে তাক দাঙি ৰাখি এনেদৰে কৰি থাকোঁতে গতিকে সি এতিয়া এইটো কামত মন দি খুব ব্যস্ত হৈ পৰিছে মোৰ বাবে অকণমান আহৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাটো আচলতে খুব ধৈৰ্যৰ কাম ধৈৰ্য হেৰুৱালেতো নহ'ব মাকসকলে উপায় নাই কাৰণ বয়সৰ ধৰ্মই এয়া এইটো বয়সত তেওঁলোকে এক্সপ্ল'ৰেই কৰিব বিচাৰিব প্ৰত্যেকটো বস্তু আৰু এনেদৰে আচলতে তেওঁলোকৰ জ্ঞানৰ পৰিধিটো বহল হ'ব নহ'লেতো কনফিডেঞ্চো নাথাকিব বস্তু এক্সপ্ল'ৰ কৰিবলৈ গতিকে ইটছ অ'কে মই মানে ধৈৰ্য সহকাৰে বহি আছোঁ এতিয়া ইফালে আচল কামটো এতিয়াহে কৰিবলৈ সক্ষম হৈছোঁ মই এইখিনি তিয়াই থ'ম আৰু কিছু সময় পিছত তাক পেষ্ট কৰি মই ব্ৰেকফাষ্টৰ সৈতে দিম হয়তো অ'টছ পাউডাৰ বা চুজি কেতিয়াবা বনালেও লগত দিব পাৰি এনেদৰে আজি বতৰটো তুলনামূলকভাৱে ভাল যোৱা কেইদিনমান আচলতে খুব বৰষুণ হৈ আছিলে এয়া আচলতে ঈদৰ ঠিক দুদিন পিছৰে ভিডিঅ' কিন্তু আপোনালোকলৈ আগবঢ়াওঁতে মোৰ বহুখিনি দেৰি হৈ আছে আজি ভইচ অভাৰ দিবলৈ ওলাইছোঁহে এনেদৰে কিয়নো জানেইতো বিজি মম আমাৰ এনেকুৱাই আৰু এই ব্যস্ততাৰ মাজত আজি অকণমান সময় উলিয়াই লৈছোঁ চেল্ফ কেয়াৰৰ সেইবাবে ফেচ পেক লগাই লৈছিলোঁ আৰু হেয়াৰ কালাৰো আজি কৰিব লাগিব বহুত গ্ৰে হেয়াৰ হৈছে পকা চুলি আচলতে চকুত পৰি যায় যদিও মই এয়া চাগে প্ৰায় 3 মাহ হ'ল পিছুৱাই গৈ আছোঁ কামটো কিন্তু আজি ভাবিলোঁ নাই বহুত হ'ল আৰু নিজক লৈ অৱহেলা অলপমানতো চেল্ফ কেয়াৰত মন দিব লাগিব যদিও এতিয়া চেলুনত গৈ পেলাই কৰাটো বেছি ভাল আছিলে তাতে ভাল প্ৰডাক্ট হয়তো ব্যৱহাৰ কৰিলে হয় কিন্তু ঘৰতে থাকিম যিহেতু ওলাই যোৱাৰ উপায় নাই মই সেইবাবে এই গাৰ্নিয়াৰকে ইউজ কৰিছোঁ আৰু ক'লা চুলিত আচলতে ব্ৰাউন কালাৰ ইউজ কৰিলে খুব বেছি এটা ধৰা নপৰে গতিকে আপোনালোকলৈ এই চিনটো আগবঢ়াইছোঁ নিজেই ভাবকচোন কিবা গম পাইছেনে এটলিষ্ট পকা চুলিখিনি ঢাক খাইছে মই সেইখিনিতে সন্তুষ্ট আৰু আবেলিৰ ফালে মই এয়া কিচেনত কিছুমান বস্তু সামৰিবলগীয়া আছে লগে লগে সামৰি নথ'লে আচলতে বৰ বেছি খেলি মেলি লাগি যায় সেইবাবে কৰি লৈ আছোঁ কামখিনি গোটেই গাখীৰৰ কাৰ্টন যিহেতু চাহ খোৱা হয় ঘৰত খুব আৰু গাখীৰ অইন কামততো লাগে আৰু আমাৰ আগৰ গাখীৰ বিক্ৰেতাজন আজিকালি নাহে গতিকে এনেদৰে কাৰ্টন আনি পেলাই আমি ইউজ কৰোঁ টোণ্ড মিল্কৰ গতিকে গোটেইখিনি শ্বেলফত সোমাই ল'লোঁ আৰু ইয়াৰ পিছত আন কিছুমান কাম আছে সেইখিনিও কৰি ল'ম আৰু আজি অৰ্ডাৰ আহিছিলে মোৰ পাৰ্চেল এটা আহিছিলে আমাৰ আচলতে আদেশ মৰ্মে মই কৰিছিলোঁ এই কামটো এটা অইল ডিছপেঞ্চাৰ অৰ্ডাৰ কৰিছিলোঁ আমাৰ ৰিফাইণ্ড অইলৰ বাবে একেটা বটল আছে ইতিমধ্যে আৰু একেধৰণৰ বটল আমাক আকৌ ক'লে এয়া দুটা একেধৰণৰ বটল হৈ গ'ল এতিয়া এটাত ৰিফাইণ্ড থাকিব আৰু এটাত মাষ্টাৰ্ড অইল থাকিব মিঠাতেল এতিয়া ভৰাই ল'ম তেল কাৰণ অইল ডিছপেঞ্চাৰৰ দ্বাৰা তেল ঢালিলে আচলতে কি হয় অকণমানকৈ পৰে একেবাৰতে কেতিয়াবা ভুলতে বেছিকৈ যে পৰি যায় কেৰাহীত সেইটো নহয় যিহেতু তেল কমাই খোৱাৰ এক অভ্যাস গঢ় লৈ মানে উঠাবলৈ চেষ্টা চলি আছে ঘৰত আম্মাই এনেও খুব পচন্দ নকৰে বৰ বেছি তেল দিয়া খাদ্য গতিকে এয়া কৰি ল'লোঁ আৰু দিনটো এনেদৰেই টুকটাককৈ পাৰ হ'ল আপোনালোকলৈ কিছু দৃশ্য আগবঢ়ালোঁ আশা কৰোঁ চাই ভাল পালে